বাহাব এনিভাৰ্চাৰী ৰাখিছে এই গৰম হৈছে ভাজি আছে ভাজি পাকঘৰ পিনে অলপ চব দিয়ে পাকঘৰ পিনে মাছ ফ্ৰাই কৰিলে এনিভাৰ্চাৰী পাৰ্টি এয়া বাহাব পেহিচাকে এইবিলাক পাণ বিচাৰিবলৈ গৈ আছে দেখিছানে বোকা পিছলে চিছলে পৰিবগৈ হাই কৈ দিয়া আকৌ হাই আজি মই বাহঁতৰ এনিভাৰ্চাৰী বাহব আজি আহি আৰু এনিভাৰ্চাৰী আৰু মই এয়া পেহী দেখিছে নহয় এইজনী চব লুকাই আছে চফা কৰিছে খাওঁ থেংক ইউ সন্ধিয়া বৌ ইমান ধুনীয়াকৈ মোক কেকটো বনাই দিয়াৰ বাবে দেই থেংক ইউ অনা গিফ্ট খুলিবলৈ লৈছোঁ দেই এয়া প্ৰেজেণ্ট চাবলৈ ৰখি আছে আমাৰ আহক ৰাইজসকল মই প্ৰেজেণ্ট খুলিছোঁ এই চেন আৰু ফুলি ইয়াতে এয়া মংগলসূত্ৰডাল পাই গৈছোঁ মোৰ বাৰ্থডে নে কিহত দেৱীকে ফটো পেকেট দিছে হেৰিয়ৰ ফটো পেকেট এয়া ফুলি এযোৰ আৰু চেন এডাল পাই গ'লোঁ আৰু এইটো ছেকেণ্ডটো এযোৰ খাৰু এইযোৰ নবৌ এজনীয়ে দিছে এইয়া জোখত হ'বনে এইয়া পিন্ধি আছা পিন্ধিয়ে সুধিছিলা মোৰ কিমানে হয় টেন মংগলসূত্ৰ পিন্ধি মই মানে নিউললি দি বেলেগ বুটামটো বেলেগ ফুলিযোৰ পিন্ধি দেখুৱাই দে তহঁতি যুদ্ধ লাগিছ নে কিনো ভাল লাগিছে খুৰীয়ে মোক গিফ্ট দিছে দেই এনিভাৰ্চাৰী গিফ্ট আকৌ এয়া দিছে এয়া মামী আমাক আদি কৈছে হ'ব আমি একো নাই ভাল লাগিছে নামঘৰলৈ চামঘৰলৈ যাব বোলো তাই বগা কাপোৰ পিন্ধি তাৰপৰা এইখন হেৰি চাদৰ সেইখন গগৈ দা Happy first anniversary, Mr. Gogoida, sir. Cameraman no? Happy anniversary. Happy anniversary.
গুটকা তামোল এইবিলাক খালে বুলি ক'লে ভাত খাবলৈ ভাত খাব এয়া আমাৰ বিলনীয়া দেই হেল্ল' গাইজ কি খবৰ আশা কৰোঁ ভগৱানে সকলোকে ভালে কুশলে ৰাখিছে আৰু ময়ো ভালে আছোঁ আৰু আজি এতিয়া আপোনাৰ 10টা বাজিলে 10টা মানে কি 11টা বাজিব হ'ল আজি মোৰ বিয়া হোৱা মানে বিবাহ বাৰ্ষিক এবছৰ কমপ্লিট হ'ল আজি হৈছে 15 মে' আৰু কোনোদিন ভবা নাছিলোঁ যে বিয়া হৈ এনেকুৱা এটা দিন আহিব আজি মই এনিভাৰ্চাৰী এটা নিয়ম কৰিবলৈ পাম আৰু সৰু সুৰাকৈ নিয়ম অকণমান কৰিলোঁ মা দেউতাহঁতেও ক'লে লগৰ মাতিলোঁ আৰু তাৰপিছতে ভাল লাগিলে আৰু সকলোৱে মেছেজ কৰি আছে সকলোকে ধন্যবাদ দিছোঁ আৰু এনেকৈ মোৰ লগত সদায় থাকিব সকলো মৰম কৰিব আৰু এনেকৈ মই হাঁহি দেখি ভাল পাওঁ আৰু তাৰপিছত আৰু মোলৈ গিফ্ট আনিছে তাহাঁতি কৈছে যে সৰু উপহাৰ এটা আনিছোঁ কিন্তু মোৰ কাৰণে সৰু নহয় মোৰ কাৰণে অকণমানি বস্তু এটাই হওক সেইকাৰণে মোৰ কাৰণে একদম ডাঙৰ মানে কিবা উপহাৰ এটা পালে মোৰ মনটো বহুত ভাল লাগে আৰু স্পেচিয়েলি আজি মোক মায়ে বিয়া মানে এবছৰ কমপ্লিট হোৱাৰ কাৰণে এযোৰ টচ মুগাৰ কাপোৰ দিছে এয়া এখন ৰিহা চাদৰ আৰু এখন মেখেলা আৰু এয়া ওচৰ আমাৰ মামী এজনীয়ে মোক ইয়াত এযোৰ চাদৰ মেখেলা দিছে আৰু এযোৰ আমাৰ ঘৰৰ ওচৰ খুৰীয়ে দিছে আৰু মায়ে আৰু দিছে চাদৰ এয়া আৰু মাক বহুত বহুত ধন্যবাদ কাৰণ মায়ে মানে কি বস্তু নিদিলেও একো নাই কিন্তু নিজৰ ল'ৰা ছোৱালীক বস্তু নিজে নিপিন্ধিবলৈও মাক বাপেকে ল'ৰা ছোৱালীক দিবই আৰু ভাল লাগিছে এনেদৰে আজি দিনটো সুন্দৰভাৱে পাৰ হৈ গ'ল আৰু আহিবলগীয়া দিনবোৰ ভাল হওক সেইটোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু সেইটোৱে ঈশ্বৰক ধন্যবাদ জনাইছোঁ যে মোক এনেকুৱা এজন মানে জীৱন সংগী দিছে যিজনে মোক বুজি পায় আৰু তেখেতে মোক বহুত ছাপোৰ্ট কৰে যিকোনো ক্ষেত্ৰতে ভুলটো শুধৰাই দিয়ে আৰু খং নকৰে কোনো দিন কাৰণ মই বেছি কথা কওঁ তেওঁ কমকৈ কয় আৰু মই তেখেতৰ খং উঠে কাৰণে মই তেখেতক খং উঠাওঁ মানে যি টি কথা কয় তেওঁ বেছি খং নকৰে মোক দেই খং কিবা এটা কথা যদি খং উঠিও তেওঁ আঁতৰি গুচি যায় আৰু এখন শৰাই এয়া মোক মামাই দিছে হেৰি বংশ পৰিয়ালৰ নহয় তেজ মঙহৰ নহয় চিনাকি হয় কিন্তু নিজৰ মামাৰ নিচিনা একদম নিজৰ মামা হয় এখন লৈ আহিছে আৰু এয়া বায়ে দিছে সেয়া বাও নিজৰ বংশ পৰিয়ালো নহয় তেজ মঙহো নহয় দেই সেইখন মোলৈ বঁটা এখন লৈ আহিছে বহুত বহুত ধন্যবাদ দেই ছোৱালীটোলৈ আৰু এয়া কৃষ্ণ ৰাধা এয়া মোক ভণ্টিয়ে দিছে আমাৰ ঘৰৰ ওচৰৰ ভণ্টি এজনী হয় থেংক ইউ টুটুমণি আৰু বৌয়ে দিছে ওচৰৰ এয়া পাৰফিউম দিছে আৰু মই ভাল পাওঁ নহয় কাজল লগাই এইডাল এলিটিনৰ কাজলডাল দিছে থেংক ইউ বৌ তাৰপৰা আৰু এয়া খাৰু দিছে এই এপাত খাৰু নাই মায়ে পিন্ধিলে এয়া বৌয়ে দিছে আমাৰ ঘৰৰ ওচৰত আৰু এয়া ফুলি এযোৰ দিছে টিকলি ফুলি এযোৰ একদম মম লগা ধন্যবাদ দেই বুলিব এয়া মই ফুলি ভাল পাওঁ বিশেষকৈ এয়া ফুলি আমাৰ ঘৰৰ ওচৰৰ বৌ দুজনীয়ে দিছে দেই থেংক ইউ ধুনব আৰু মানসী বৌ আৰু মোৰ চাইল্ডহুড ফ্ৰেণ্ডে দিছে এইযোৰ ফুলি এইযোৰ আৰু তাই মোক কি দিছে গম পাই নাই এইডাল মৰম লগা চেইন থেংক ইউ নৱনীতা আৰু এয়া দেখিছে নহয় এয়া এইটো টিকলু লাইট জ্বলে আমাৰ ঘৰৰ ওচৰৰ ভণ্টি এজনীয়ে দিছে মোক লাইটটো জ্বলা নাই ৰ'ব এইটো থেংক ইউ আস্থা আৰু ঘৰৰ ওচৰৰ লগৰ এজনীয়ে দিছে তাই মোক কৈছে তোলে বোলে সৰুকৈ উপহাৰ এটা আনিছোঁ আৰু বোলে আজি বৃহস্পতিবাৰ আমাৰ তিয়কত বন্ধ থাকে তাৰপৰা তাই এইটো এটা পাৰ্চ আৰু এডাল মোলৈ বাটাৰফ্লাই কেপ লৈ আহিছে আৰু এইটো বাৰু সৰু নি বাৰু আপোনালোকে কওকচোন বাৰু এইটো মোৰ কাৰণে কিন্তু ডাঙৰ দেই তাৰপাছত আৰু নাই এয়াই আপোনালোকক দেখুৱালোঁ আৰু এতিয়া মই কাম বন কৰি আজৰি হৈছোঁ এতিয়া বোলো ভিডিঅ'খন কৰি বনাই দেখাওঁ এতিয়া এইখিনি ঠিক ঠাক কৰি ল'ম কৰি পেলাই নি এতিয়া বিচনা চিচনা পাৰি সোমাওঁ
আৰু সৰু সুৰাকৈ ভিডিঅ' বনাই থৈছোঁ অকণমান মানে নিজে ভিডিঅ' বনাবলৈ দিগদাৰ হয় ন ঘৰত কামত লাগি আছোঁ আৰু যিখিনি ভিডিঅ' বনাই থোৱা আছে ভণ্টিক ক'লোঁ বোলো মানে অলপ অলপ ভিডিঅ' বনাই থবি বোলো তাৰপিছতে সেই তাই বনাই থৈছে আৰু সেয়া দেখুৱাম আপোনালোকক চাব আৰু মানে মই ভালকৈ ভিডিঅ' চিডিঅ' বনাব নাজানো দেই কথা চথা মানে মই মানুহৰ লগত বেছি কথা পাতোঁ কিন্তু ভিডিঅ'ত মানে বেছি কথা চথা কৰি মোক বনোৱা নহয় লাজ লাগে কিবা আৰু যিমান পাৰোঁ চেষ্টা কৰিম বনাবলৈ আৰু আপোনালোকে মোক সাহস দিব এনেকৈ আগুৱাই যাবলৈ এই কামৰ মাজতো ভিডিঅ' বনাই পেলানি এডিট কৰি দিবলৈ চেষ্টা কৰোঁ মই কাৰণ এডিট কৰিলে বহুতখিনি সময় লাগে আপোনালোকে জানেই আৰু এতিয়া বিশেষকৈ বিয়া হ'লেও মানুহজনৰ ঘৰতো মই কাম বন কৰি আজৰি হৈ যিখিনি সময় পাওঁ ভিডিঅ' এডিট কৰোঁ তেখেতে কয় কিন্তু ভিডিঅ' চিডিঅ' বনালে মানে এডিট কৰি ভিডিঅ' আপলোড কৰিবলৈ কয় দেই মইহে এলাহ কৰি থাকোঁ আৰু সেয়াই আৰু মই মানে কথা ক'লে বহুত কথা কওঁ আৰু সেয়াই খালি ফোনত ভালকৈ কথা ক'বলৈ দিগদাৰ হয় মানে লাজ লাগে নিজকে কিবা কৰা লাগে আৰু আজি এতিয়া এয়া বনাইছোঁ ভিতৰত সোমাই আৰু সকলোৱে মোৰ ভিডিঅ' চাব আগুৱাই নিব তাকে মই ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম আৰু সেয়াই এতিয়া শুই যাওঁ আৰু এতিয়া এইখিনি চিজিল কৰি কেনে আৰু ভিডিঅ'টো কেতিয়া দিব পাৰোঁ সেইটোও নাজানো মানে দিব পাৰিম মোৰ এডিট কৰিবলৈ বহুত এলাহ লাগে আৰু সেয়াই আৰু তাৰপিছত আপোনালোকে চাব আৰু যদি ভিডিঅ'টো পায় যেতিয়া চাব নহয় লাইক এটা মাৰি দিব দেই মোৰ যে বহুত ভাল লাগে এটা লাইক পালেও মোৰ বহুত ভাল লাগে শুভৰাত্ৰি এতিয়া